শিৱসাগৰ নগৰৰ ৰেলৱে ষ্টেচনৰ সমীপত তিনি ড্ৰাগছ সেৱনকাৰী আটক। ড্ৰাগছ সৰবৰাহকাৰীৰ ৰম্য ভূমিলৈ পৰিণত হৈছে নেকি শিৱসাগৰ? দিনক দিনে কেনেকৈ উদ্ধাৰ হৈছে এটাৰ পিছত আনটো ড্ৰাগছ সেৱনকাৰী। শিৱসাগৰ ৰেলৱে ষ্টেচনৰ গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত আটক ড্ৰাগছৰ সৈতে তিনি যুৱক। কি কয় তহঁতি কি ক ঠেলা চলা কাৰ চলা চলা বেটেৰী এখনো চলাই আছিলে ড্ৰাগছটো চুনুৱে দিছে নেকি? ড্ৰাগছটো কোনে দিছে? কোন বাবুল? বাবুল কোন বাবুল? কিমান লৈছিলে? কিমান লৈছিলে? 1000 টকা। কেইটা শ্বট লৈছিলে? কিমান লোৱা মাৰিছে নাই? এতিয়া লৈ বন্ধ কাক বন্ধ দিলা? কি কাৰণে ড্ৰাগছৰ কাৰণে বন্ধক ল'লে নেকি? ৰাজ্যজুৰি আৰক্ষী প্ৰশাসনৰ তীব্ৰ ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে যেন প্ৰশাসনৰ চকুত ধূলি দি শিৱসাগৰ নগৰৰ মাজমজিয়াত ইটোৰ পিছত সিটো ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ সেৱনকাৰী ৰাইজে ড্ৰাগছৰ সৈতে হাতেলতে আটক কৰা ঘটনাই শিৱসাগৰ নগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি শিৱসাগৰ জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে শিৱসাগৰ ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতা চলি আছে। এই সন্দৰ্ভত আমি ৰেলৱে ষ্টেচন আৰক্ষী বাহিনীয়ে আমি খবৰটো হঠাতে গম পাই আমি 3জন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। ড্ৰাগছৰ সৈতে পাইছে ন? ড্ৰাগছৰ সৈতে 3জন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। তেওঁলোকৰ ঘৰ ক'ত বুলি কৈছে ন? কাৰ ঘৰত থাকে বুলি কৈছে? তেওঁলোকে আপোনাৰ ৰেলৱে ষ্টেচনৰ আশে পাশেই থাকে। এজনৰ ঘৰ আপোনাৰ চেগাপাত বুলি কৈছে আমাক। তেওঁলোকে ইয়াত ড্ৰাগছ লৈ আছিলে। লৈ থাকোঁতে আমাৰ গাঁওৰক্ষী বাহিনী কৰ্মীয়ে হাতেলতে ধৰা পেলাবলৈ সক্ষম হ'ল। মই জিলা প্ৰশাসনক ইতিমধ্যে বিষয়টো সন্দৰ্ভত অৱগত কৰিছোঁ। জিলা প্ৰশাসনৰ বিষয়ববী আহি আছে। উল্লেখ্য যে শিৱসাগৰত দিনক দিনে বৃদ্ধি পাইছে কম বয়সীয়া কিশোৰ যুৱকে সেৱন কৰিবলৈ আৰম্ভ কৰিছে এই মাৰাত্মক বৰবিধ। ৰেলৱে ষ্টেচনৰ গাঁওৰক্ষী বাহিনীয়ে আজি পুৱা ড্ৰাগছৰ সৈতে হাতেলতে কৰায়ত্ব কৰে শ্বহীদুৰ আলী, জাকিৰ আলী, বাবা কাহা নামৰ 3জন যুৱকক। শ্বহীদুৰ আলী আৰু জাকিৰ আলীয়ে ষ্টেচন চাৰিআলিৰ ৰেলৱে ষ্টেচনৰ সমীপত ভাড়াঘৰত থাকি ফেৰিয়ালাৰ কাম কৰাৰ লগতে বাবা কাহা নামৰ আনজন যুৱকৰ ঘৰ চেৰকাপাত বুলি জানিব পৰা গৈছে। ড্ৰাগছখিনি যুৱককেইজনে 1000 টকাত শিৱসাগৰ নগৰৰ BG ৰোডৰ বাবুল নামৰ এজন ব্যক্তিৰ পৰা আনিছিল বুলি ৰাইজৰ আগত জানিবলৈ দিয়ে। শিৱসাগৰৰ পৰা পাৰ্চিত আহমেদৰ ৰিপৰ্ট, দ্য আছাম মিনিট 24।